নমস্কাৰ সকলোকে। আৰু এয়া হৈছে আমাৰ শাকনি বাৰীখন, সৰুকৈ শাকনি খেতি কৰিছোঁ গাইজ। এয়া হৈছে মূলা আৰু অকণমান লাই আছে ইয়াতে। আৰু আজি মূলাৰ লগত মাছ খাম বুলি মূলা দানা উঠাবলৈ আহিছোঁ। আৰু এয়া চাওকচোন, বেছি ডাঙৰ হোৱা নাই যদিও মানে খাব পৰাকৈ হৈছে। আৰু আমাৰ যিহেতু ঘৰত মানুহ কম, 2টা বা 3টা উঠালে হৈ যায়, আৰু সেইবাবে এয়া উঠালোঁ গাইজ। চাওক, আৰু কিনি খোৱাতকৈ নিজে কৰি খাব পাৰিলে বহুত বেছি ভাল। আৰু যিহেতু বজাৰত শাক পাচলিবিলাক বহুত ৰাসায়নিক সাৰ প্ৰয়োগ কৰে, আৰু সেইবাবে আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া। তথাপিও আমি ঘৰতে কৰিব পাৰিলে ভাল, আৰু সেইবাবে সৰুকৈ আমাৰ কণী কৰা হৈছে। আৰু এয়া উঠালোঁ মূলা। এইখিনি হৈছে লাই, আৰু এয়া মূলা কাটিলোঁ, আৰু তাৰ লগত আলু এটা দি দিছোঁ, আৰু আদা নহৰু। তাৰপিছত এইখিনি মাছ, লোকেল মাছ 1/2 কিলো আনিছিলোঁ। আৰু এয়া মাছখিনি ভাজি ল'লোঁ। মাছখিনি ভাজি লৈ এয়া মূলা আৰু আলুৰ লগত বনালোঁ ধুনীয়াকৈ। আৰু এয়া মাছখিনি দি দিলোঁ ইয়াতে। দিয়াৰ পিছত আৰু খাবলৈ